খবৰ আপোনালোকৰ আজি আমি একেবাৰে সহজ পদ্ধতিৰে আমৰ আচাৰ বনাম মই দুটা আম লৈ লৈছোঁ আম দুটা প্ৰথমতে বাকলিখিনি গুচাই লওঁ আম দুটা মই বাকলিখিনি গুচাই ল'লোঁ গুচাই লৈ এতিয়া মই চুকনাৰ সহায়ত আমখিনি চুকি লওঁ চুকিবৰ কাৰণে মই ডাঙৰ চাইডটো লৈছোঁ চুকনিখনত এইদৰে গোটেইখিনি উলিয়াই ল'লোঁ মই তাৰপিছত যিখিনি এক্সট্ৰা ৰস থাকিব আপোনাৰ সেইখিনি যিমানখিনি পাৰি আপোনালোকে উলিয়াই দিব গোটেইখিনি মই এটা কাঁচৰ বাতিতকৈ লৈ লৈছোঁ কেঁচা আমৰ এইদৰে কৰা আচাৰ খুব সহজ হয় আৰু খুব সোনকালে বনাই ল'ব পাৰি ৰ'দত দিবৰ দৰকাৰ নাথাকে আৰু আপোনাৰ খুব বেছি কষ্টও নাথাকে মই এক্সট্ৰা ৰসখিনি উলিয়াই লৈছোঁ এতিয়া মই ইয়াত পৰিমাণ অনুযায়ী নিমখ এড কৰি দিছোঁ নিমখ প্ৰায় 1 চামুচ লৈছোঁ হালধি গুড়ি মই 1 চামুচ দিছোঁ এতিয়া ইয়াত মই চামুচৰ সহায়ত 1 চামুচ ৰঙা জলকীয়া গুড়ি দিছোঁ এইটো কাশ্মীৰী মিৰ্চ হয় আপোনাৰ যাতে ৰংটো আহে এইটো জ্বলাৰ কাৰণে দিয়া হোৱা নাই এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ ভালদৰে মিক্স হৈ গ'ল এতিয়া মই এটা সাজতকৈ আপোনাৰ অলপমান তেল লৈছোঁ তেল আধা কাপমান লৈ লৈছোঁ মই এইখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ ধোৱা ওলোৱালৈকে আপোনালোকে গৰম কৰি ল'ব তাৰপিছত সৰিয়হৰ গুটি মই 2 চামুচ দিছোঁ ইয়াত সৰিয়হৰ গুটিখিনি ফুটি লোৱাৰ পিছতে আপোনালোকে গেছটো বন্ধ কৰি বন্ধ কৰি দিলোঁ এতিয়া মই ইয়াত এড কৰিম মই ধুনীয়া 1 চামুচ লৈছোঁ এইখিনি তাত দি দিলোঁ মিঠি 1 চামুচ লৈছোঁ মিঠি গুটি ল'ব আপোনালোকে ধনিয়াৰো মই গুটি লৈছোঁ আৰু এতিয়া ইয়াত এড কৰিম মই চফ গুটি 1 চামুচ গুটিখিনি ভালদৰে মিক্স কৰি দিয়ক মনত ৰাখিব গেছৰ ফ্লেমটো বন্ধ কৰি ল'ব আপোনালোকে গেছত তেলটো এবাৰ হিট হোৱাৰ পিছত আমি সৰিয়হখিনি দিছিলোঁ তাৰপিছত এইখিনি বস্তু গেছৰ ফ্লেমটো বন্ধ কৰিহে দিছোঁ এতিয়া মই এইখিনি লাহে লাহে ঢালি দিছোঁ ইয়াত চাওক ইয়াত এইখিনি দিয়া হোৱাৰ পিছত ৰ'দত দিয়াৰ আৰু আপোনাৰ এতিয়া দৰকাৰ নাথাকে এইখিনি ভালদৰে মিক্স কৰি লওক ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এতিয়া এইখিনি মই 2 দিনৰ কাৰণে ৰাখি দিম দুদিনৰ পিছত এই গোটেইখিনি মই মাজে মাজে তলিখন লাৰি দি থাকিব তলপৰ কৰি দি থাকিব যাতে তেলখিনি ভালদৰে লাগে এতিয়া এইখিনি মোৰ গোটেই ৰেডি হৈ গৈছে খোৱাৰ বাবে চাওক একেবাৰে সহজ আৰু একদম চিম্পুল হয় আপোনাৰ এতিয়া এইখিনি আপোনালোকে এটা পাত্ৰত থৈ দিয়ক